নমস্কাৰ। এতিয়া মই বৰ্তমান আমাৰ ঘৰৰ সেউজীয়াৰ মাজত আছোঁ, অৰ্থাৎ আমাৰ বাৰীখনত কিছু সেউজীয়াৰ মাজত অলপ উপভোগ কৰি আছোঁ। আজি অলপ বৰষুণ বতৰ, কিনকিনীয়া বৰষুণ দি আছে, গতিকে বিশেষ একো নাই বাৰু। তথাপি আজি ভাবিলোঁ অলপ বেলেগ ধৰণে এটি কবিতাৰ মাজলৈ আগবাঢ়ো, মানে প্ৰকৃতিৰ মাজত অলপ কবিতাৰ সান্নিধ্য উপভোগ কৰোঁ। আচলতে আজি বৰষুণ বতৰ, যিহেতু কিনকিনীয়া বৰষুণ, গতিকে বৰষুণক লৈ কেইদিনমান আগতে এটি অনুভৱ কবিতা লিখিছিলোঁ, গতিকে ভাবিলোঁ সেইটোৱে আপোনালোকৰ আগত অলপ পাঠ কৰোঁ। চাওঁ বাৰু, আহকচোন। বৰষুণ, তোমাক আপোন প্ৰিয় সাৰথি কি শব্দৰে সম্ভাষণ জনাওঁ, বৰ চিন্তাশীল মনত নিষিদ্ধ ঘোষণা কৰোঁ। বৰষুণ, তোমাৰ উপস্থিতিত জীপাল হৈ পৰোঁ। বৰষুণ, তোমাৰ উপস্থিতিত প্ৰাণ পাই উঠে চপাখৰ হুমুনিয়াবোৰ। তুমি সাৰে আছা মানে প্ৰাপ্তি অপ্ৰাপ্তিৰ সুৰ নিৰৱধিভাৱে বৈ আছে। তোমাৰ ছত্ৰছায়াৰ স্পৰ্শত হাতত কিতাপ গুজিয়ে ঘৰৰ ভিতৰত আৰম্ভ কৰোঁ উপন্যাসৰ পৃষ্ঠা লুটিয়াবলৈ, নতুবা চকী এখনত বহি ডায়েৰীৰ পাতত কিবা এটা লিখাৰ ইচ্ছা প্ৰকাশ কৰিবলৈ, প্ৰিয় কবিৰ কবিতাত মন্ত্ৰমুগ্ধ হ'বলৈ। বৰষুণ, তোমাৰ উপস্থিতিত উদযাপন কৰোঁ সেউজ প্ৰাৰ্থনা। বৰষুণ, তুমি সন্ধিয়াবোৰো সজীৱ কৰি তোলা, উমাল নিশাৰ আগমনত সন্ধিয়াৰ সুগন্ধি কুসুমৰ বতৰা কঢ়িয়াই আনা। বৰষুণ, তুমি সৃষ্টিশীল সকলৰ প্ৰিয়। বৰষুণ, তুমি সাৰে থাকা সেউজ ভূমিত চিৰসেউজ বৰষুণ হয়। গতিকে এনেদৰে এটি অনুভৱ লিখিছিলোঁ বৰষুণক লৈ। কিনকিনীয়া বৰষুণ যিহেতু, ভাবিলোঁ আজি অলপ ব্যতিক্ৰমী ধৰণে সেউজীয়াৰ মাজত কবিতাটি পাঠ কৰোঁ। গতিকে কেনে লাগে অলপ জনাব, কেনে লাগিল। আৰু যদি এনেদৰে মাজে মাজে ভিডিঅ' আকাৰত কবিতা পাঠ, প্ৰকৃতিৰ মাজত ধৰক সেউজীয়াৰ মাজত যদি এনেকৈ কবিতাৰ পাঠ শুনিব বিচাৰে, তেন্তে আপোনালোকে মতামত জনাব নাপাহৰিব। আৰু ভাল লাগে, যিহেতু কবিতা, কাহিনী, বিভিন্ন ধৰণৰ অনুভৱ, শব্দ, গান, আমি এইবিলাক সকলো প্ৰকৃতিৰ মাজত উপভোগ কৰাৰ এটা মজাই সুকীয়া মাদকতা আছে। গতিকে যি নহওক বাৰু, আজিলৈ ইমানেই, বেছি পলম নকৰোঁ। আজিলৈ এইখিনি কৰিয়ে ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আৰু যদি ভাল লাগে অলপ মৰম আৰু সঁহাৰি দিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।